নমস্কাৰ বন্ধুসকল, আজি মই বনাব লৈছোঁ পচলা আৰু মাংসৰ ৰেচিপি। এয়া মই পচলা এডাল লৈছোঁ আৰু এই পচলাটো মই টুকুৰা টুকুৰি কৰি লৈছোঁ সৰু সৰুকৈ, আৰু টুকুৰা টুকুৰি কৰি পেলাই মই দীঘল দীঘলকৈ কাটিছোঁ। দীঘল দীঘলকৈ কাটি মই এনেকৈ খুন্দনাটোৰে অলপ খুন্দি লৈছোঁ। যদি এনেকৈ খুন্দি লোৱা হয় পচলাটো বনাওঁতে অলপ চফ্ট হয়, সেইকাৰণে ভাল লাগে খাই। এতিয়া মই বনাব ওলাইছোঁ। তেল গৰম কৰিছোঁ, চৰু তেল গৰম কৰি মই পিঁয়াজ আৰু জলকীয়া দিছোঁ তাতে। পিঁয়াজ আৰু জলকীয়াখিনি মই অলপ ৰঙচুৱা হৈ ভাজিব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হ'লে মই এতিয়া ভাজিছোঁ। ভজাৰ পিছত মই তাতে এতিয়া আদা আৰু নহৰুৰ পেষ্ট দিছোঁ। আদা আৰু নহৰুৰ পেষ্ট দিয়াৰ পিছত মই অলপ লৰাই দিছোঁ এনেকৈ। তাৰপিছত এতিয়া মই ইউজ কৰিম মছলাখিনি। ইয়াৰ কাৰণে মই প্ৰথমতে জিৰা গুড়ি দিছোঁ। এতিয়া মই ধনিয়া গুড়ি দিছোঁ। তাৰপিছত মই মিট মছলা দিছোঁ। মিট মছলা অলপ বেছিকৈ দিছোঁ। এতিয়া গোটেইখিনি মই মিক্স কৰি লৈছোঁ। মছলাখিনি ভাজি উঠি মই এতিয়া ইয়াতে মাংসখিনি দিম। মাংসখিনি মই এতিয়া ইয়াতে দি দিলোঁ। মাংসখিনি দি এতিয়া ধুনীয়াকৈ মই মছলাখিনিৰ লগত মিক্স কৰি লৈছোঁ গোটেইখিনি। মছলাখিনি সোমোৱাকৈ মই ধুনীয়াকৈ মিক্স কৰিছোঁ একেলগে গোটেইখিনি মাংস আৰু মছলাখিনি। মই এতিয়া চব্জিত নিমখ দিলোঁ। এতিয়া হালধি দিছোঁ। নিমখ আৰু হালধি গুড়িখিনি দি মই ধুনীয়াকৈ মিক্স কৰি দিছোঁ গোটেইখিনি। গোটেইখিনি মিক্স কৰি পেলাই মই এতিয়া ইয়াতে ঢাকনি লগাই দিছোঁ। ঢাকনি লগাই অলপ সিজিবলৈ দিছোঁ। এতিয়া ঢাকনিখন এৰুৱাই তাৰপিছত মই চালোঁ যে মাংসৰ পানীখিনি ওলাই গৈছে। এতিয়া মাংসৰ পানীখিনি ওলাই যোৱাৰ পিছত মই ইয়াতে পচলাখিনি ইউজ কৰিম। গতিকে ধুই থোৱা মই পচলাখিনি এতিয়া ইয়াতে মাংসত দি দিছোঁ। এতিয়া পচলাখিনি দিয়াৰ পিছত মই গোটেইখিনি একেলগে মিক্স কৰি দিছোঁ। মাংস আৰু পচলা ধুনীয়াকৈ মিক্স কৰি দিছোঁ। মাংস আৰু পচলাখিনি মিক্স কৰাৰ পিছত এতিয়া মই তাতে আৰু আলু 2 পিচমান ৰাখিছিলোঁ। গতিকে আলু 2 পিচমান দিছোঁ ইয়াতে। আলু কেইপিচ দি মই আকৌ গোটেইখিনি মিক্স কৰি লৈছোঁ। গোটেইখিনি মিক্স কৰি মই এতিয়া আকৌ ঢাকোন দি পেলাই ৰাখি দিছোঁ। এতিয়া ঢাকোন দি উঠি মই 10 মিনিটমানৰ পিছত চালোঁ। 10 মিনিটমানৰ পিছত চাওঁতে পচলাৰ যিখিনি পানী আছিলে সেই পচলাৰ পানীখিনিও এতিয়া শুকাই গৈছে। গতিকে পচলাৰ পানীখিনি শুকাই যাওঁতে মই তাতে এতিয়া আকৌ গৰম পানী কৰি ৰাখিছিলোঁ। মই গৰম পানী ইউজ কৰিম মই এতিয়া। যিহেতু পচলাৰ যিখিনি পানী ওলাইছিলে সেই পানীখিনি মাংসখিনি সিজা নাই, গতিকে পানী অলপ ইউজ কৰিব লাগিব। চ' মই এতিয়া গৰম পানী দিলোঁ ইয়াতে। গৰম পানীখিনি দি মই মিক্স কৰি লৈছোঁ গোটেইখিনি। মিক্স কৰি পেলাই মই আকৌ এতিয়া ইয়াতে ঢাকোন দি পেলাই আকৌ মাংসখিনি সিজিবলৈ দিম। মই এতিয়া আকৌ ঢাকোন মাৰি দিছোঁ। ঢাকোন মাৰি দি আকৌ মই 5 মিনিটমানৰ পিছত চালোঁ। তেতিয়ালৈকে মাংসখিনি হৈ গৈছে। মাংসখিনি সিজিলে। এতিয়া মই প্ৰথমতে গৰম মছলা ইউজ কৰা নাছিলোঁ, গতিকে মই এতিয়া গৰম মছলাখিনি দিছোঁ। গৰম মছলাখিনি দি পেলাই মই ধুনীয়াকৈ মিক্স কৰি দিছোঁ। গৰম মছলাখিনি মিক্স কৰাৰ পিছত মই আকৌ 2-3 মিনিটমানৰ কাৰণে মই আকৌ ঢাকোন দি পেলাই ৰাখিছিলোঁ। 2-3 মিনিট ঢাকোন দি ৰখাৰ পিছত মোৰ পচলা আৰু মাংসৰ ৰেচিপিটো হৈ গৈছে। গতিকে যদি আপোনালোকে ভাল পালে মোৰ ভিডিঅ'টো, তেতিয়াহ'লে
মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চ' থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে বাই বাই